হে গাইজ, কি খবৰ? ভালে আছেনে আপোনালোকে? আকৌ নতুন ৰেচিপি এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ শিঙি মাছ। শিঙি মাছটো সকলোৱে জানে বনাব, তথাপি মোৰ ষ্টাইলত মই শিঙি মাছ কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই দিম। আৰু যদি ভিডিঅ'টো ভাল পায়, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিম। বলক তেনেহ'লে ৰেচিপিটোৰ কাৰণে কি লাগিব কৈ দিছোঁ। মই বহুত দিনৰ পৰা এই নৰসিংহ আৰু ভেদাইলতা মানে আঞ্জা এটা দিম বুলি ভাবিছোঁ। এইটো ঘৰৰে হয়, তাকে মই শিঙি মাছেৰে বনাম। এটা পিঁয়াজ লাগিব, আদা নহৰু অকণ বেছিকৈ লৈছোঁ, কেঁচা জিৰা লাগিবই, কিন্তু জলকীয়া, আলু আৰু বেছি মই একো মছলাই নলওঁ, এইখিনিয়ে দিম। আৰু লগতে পাঁচফোৰণ কেইটামান, হালধি, নিমখ এইখিনিয়ে লাগিব। এতিয়া মই এইখিনি ৰেডি কৰি লওঁ। এতিয়া মই এইখিনি ইয়াতে দি দিছোঁ, নৰসিংহ আৰু ভেদাইলতা, আৰু লগতে যিখিনি মই জিৰা আৰু আদা নহৰুখিনি ধুনীয়াকৈ দি দিম একেলগে। অকণমান পানী দিম। মোৰ মানে কেৰাহীখন গৰম হৈ গ'ল। এইখন একদম নতুন কেৰাহী, লোহাৰ কেৰাহী। মই বহুত দিনৰ পৰা আনিম বুলি ভাবি আছিলোঁ। মই আজি 15 দিনমান হ'ল। কষ্ট হৈছে অকণমান ঠিক কৰোঁতে এইখন। এতিয়া মই এইখনতে বনাম, আৰু এইখনত খুৱাবলৈ ভালো। মই তেলটো মিঠাতেল দি দিছোঁ। মই নিমখ আৰু আন্দাজমতে হালধি সানি লৈছোঁ মাছখিনিত। কেৰাহীখন পূৰা গৰম হৈ গৈছে, ধোঁৱা ওলাই গৈছে। এতিয়া মই মাছখিনি দি দিম। মাছখিনি হৈ গৈছে। মানে বেছি কাঢ়াকৈ নাভাজোঁ, কাঢ়াকৈ ভাজিলে মানে টেষ্টটো মানে কমি যায়। সেইকাৰণে অকণমান হেৰিকৈ ভাজিম। এইখিনি হৈ গ'ল, এতিয়া মই নমাই দিম। মাছ ভাজা তেল ৰৈ গৈছে, সেইখন কেৰাহীতে মই আকৌ তেল দি দিছোঁ, মিঠাতেলেই দিছোঁ। অকণমান মই পাঁচফোৰণ দি দিম। আৰু লগতে পিঁয়াজ দিম। আৰু কেঁচা জলকীয়া কেইটামান দি দিম। ভাঙি দিছোঁ, ফালি দিয়া নাই। ফালি দিলে বেছি জ্বলা হয়, সেইটো কাৰণে মই ভাঙিয়ে দিছোঁ। এই নৰসিংহ আৰু ভেদাইলতা পেটৰ কাৰণে বিৰাটেই ভাল, পাৰিলে খাব লাগে। মই কৈছিলোঁ এটা আলু বইল কৰি থৈছিলোঁ, বেছি দিয়া নাই। নিদিলেও কথা নাই, মই দিলোঁ আৰু সেইখিনি দি দিলোঁ। এতিয়া ভাঙি দিব অলপ, তেতিয়া গ্ৰেভিটো মানে ভাল হ'ব। অকণমান হালধি দিওঁ, বেছি দিব নালাগে, যিহেতু কালাৰটো সেউজীয়া। আলুখিনি ভাজা হৈয়ে গ'ল মোৰ ধুনীয়াকৈ। এতিয়া মই গোটেই মছলা মানে কি আৰু ভেদাইলতা, নৰসিংহ যিখিনি লৈছিলোঁ সেইখিনি দি দিম। ধুনীয়াকৈ মিহি হৈছে, ওলোৱাৰ লগে লগে গোন্ধটো ধুনীয়াকৈ আহিছে। এইখিনি ভাজা হৈ গ'ল। মই যিখিনি মিক্সিটোত মানে ধোৱা আছিলে, এই মছলাখিনি লাগি আছিলে, সেইখিনি মই দি দিছোঁ। এতিয়া মই ইয়াতে গৰম পানী কৰি দিছিলোঁ, ইয়াত দি দিছোঁ। আপোনালোকক যিখিনি লাগে সেইখিনি দিব। মই এইখিনি ভালকৈ উতলি দিম।
যিহেতু মই ইয়াতে নিমখ দিয়া নাছিলোঁ, এতিয়া মই নিমখটো সোৱাদ হিচাপে দি দিম। আঞ্জাখন ধুনীয়াকৈ উতলি আহিছে। এতিয়া মই এইখিনি সময়তে মাছখিনি দি দিম। আৰু 10 মিনিটমানৰ কাৰণে ৰাখিম। যিমানেই উতলে আঞ্জাখন সিমানেই সোৱাদ হয়। ঢাকন নিদিওঁ মই, নহ'লে সেউজীয়াটো কালাৰটো অকণমান হেৰি হৈ যাব। সেইকাৰণে মই ঢাকনটো নিদিয়াকৈ বনাম। আঞ্জাখন হৈ গ'ল। মই আচলতে ক'ব পাহৰি গ'লোঁ, অকণমান মই জালুকৰ গুড়ি দি দিম ইয়াতে। বেছি নিদিওঁ, অকণমান দি দিম। ধুনীয়া হৈছে। বহুত ভাল লাগিছে। মানে কেৰাহীটোত বনাই, নতুন কেৰাহী যে। এইটো হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিম।